মাছ ডেইলি হাণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পনীৰৰ পৰা কেনেকৈ ঘৰতে কম সময়তে চানাৰ খুৰমা বনাই উঠিব পাৰিব তাকে দেখাবলৈ গৈ আছোঁ। প্ৰথমতে মই দোকানৰ পৰা ডাইৰেক্ট কিনি অনা পনীৰ এনেকৈ নিজৰ চাইজ অনুযায়ী কাটি লৈছোঁ। অকণমান সৰুকৈ কাটিলে ভাল, কাৰণ ওপৰত চেনিটো লাগি ধৰিব, পিছত চাইজটো ডাঙৰ হৈ যাব। এয়া মই কিউবিকেল শ্বেপত কাটিছোঁ, মানে বৰ্গ আকাৰত কাটি লৈছোঁ। এয়া কাটি মোৰ হৈ গ'ল প্ৰায়। কিছুমান টুকুৰা ডাঙৰ হৈছে, এইখিনি সৰু কৰি লৈছোঁ। তো এয়া ফাইনেলি ইমানখিনি ডাঙৰ কৰি ল'লোঁ। এতিয়া মই এয়া এটা চচপেনো ল'ব পাৰে। মই টাৱা এখনত কৰিছোঁ। প্ৰথমতে চেনিখিনি অকণমান কেৰামেলাইজ কৰি ল'ম, কাৰণ মই হোৱাইট কালাৰৰ যিটো খুৰমা হয় সেইটো বিচৰা নাই। ইয়াতে কেৰামেলাইজ হোৱাৰ পিছত মই ইয়াতে পানী অকণমান এড কৰিছোঁ, বেছি নহয়, 2-3 চামুচ এড কৰিছোঁ, যাতে চেনিখিনি ভালকৈ গলি লয়। কিন্তু মই কেৰামেলাইজ কৰি লৈছিলোঁ যে অকণমান কালাৰফুল হ'বৰ কাৰণে, সেইকাৰণে চেনিখিনি গলোতে অকণমান টাইম লৈছে, কাৰণ চেনিখিনি ভজা টাইপ হৈছে ন, অকণমান গোট খাইছিলে। তো এতিয়া এই অকণমান টাইমৰ পিছত 2-3 মিনিটত এইখিনি ধুনীয়াকৈ গুলি যাব। গোলালৈকে মানে এটা কথা কৈছোঁ যে এই খুৰমাটো বনাওঁতে সদায় ল' ফ্লেমতে বনালে হ'ল। এতিয়া মই যিখিনি কাটি থোৱা পনীৰ আছিলে এইখিনি এড কৰি দিলোঁ। ল' ফ্লেমত বনাব দিয়াৰ কাৰণ এইটো হৈছে, মানে মই কালাৰফুলেই বিচাৰিছোঁ বাৰু, আপোনালোকে ক'ব পাৰে মানে কালাৰফুল বিচাৰিছে তাৰপিছতো ল' ফ্লেমত কিয় বনাব দিছে। এইকাৰণে বনাব দিছোঁ, পনীৰখিনি তলত লাগি যাব পাৰে, আৰু পনীৰ তলত লাগিলে মানে এটা বেয়া সোৱাদ আহিব। সেইকাৰণে আমি কম জুইতে বনাই থাকিম, তাৰ কাৰণে অকণমান সময় লাগিব। আপোনালোকে যদি বেছি জল্দি হোৱাটো বিচাৰিছে, তেতিয়াহ'লে মই যোনটো প্ৰথমতে কেৰামেলাইজ কৰিলোঁ, চেনিখিনি ভাজি ল'লোঁ, মানে সেইখিনি কাম কৰিব নালাগে। ডাইৰেক্ট আপুনি 2-3 চামুচ যদি পানী দি দিয়ে, তাৰপিছত যদি এনেকৈ ফ্ৰাই কৰে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, ধুনীয়াকৈ হৈ উঠিব। এতিয়া মই মোৰ প্ৰচেছত কৰি আছোঁ, হৈ মেলি চাওক আপোনালোকে প্ৰায় আৰু চেনিখিনি গোট খাব ধৰিছে, মানে পানীখিনি শুকাব ধৰিছে। আমাৰতো একদম শুকায়ে যাব লাগিব, তেতিয়াহে হৈ উঠিব। তো যেতিয়া ছাপ'জ আমাৰ কেনেকুৱা হয়, এডাল তাঁৰ হয়, এতিয়া মই চেনিখিনি লাৰি চাম, 2টা আঙুলিৰে এনেকৈ টানিলে এডাল তাঁৰ হৈছে, দেখিছে? এডাল তাঁৰ হ'লে নহ'ব আমাৰ, মানে গোট খাব ধৰিছে যে, সেইটো গম পাইছোঁ এডাল তাঁৰ হোৱাৰ কাৰণে। 2ডাল তাঁৰ হোৱাৰ পিছত লাহে লাহে আমাৰ চেনিটো পূৰা গোট খাই যাব, মানে শুকান টাইপ হৈ যাব। তেতিয়া আমি চানাৰ খুৰমাটো ৰেডি হোৱা বুলি ধৰি ল'ব পাৰিম। এয়া প্ৰায় হৈছে গৈয়ে আৰু গোট খাব ধৰিছে, পানী প্ৰায় নাইকিয়াই হৈছে। এতিয়া আমি একদম কম জুইত, মানে জাষ্ট মানে গৰম হৈ থাকে যেন, এনেকৈ মই ৰাখি এতিয়া মই অকণমান ফ্ৰাই কৰিম। ইয়াতেও 1-1.5 মিনিট 2 মিনিট লাগি যাব পাৰে আপোনাৰ, কাৰণ ইয়াতে একদম অনলি তাপহে দি থকা হৈছে। তো লাষ্ট ফিনিচিংখিনিয়ে দেখাওঁ মই। এয়া হৈ গৈছে, চেনি পূৰা গুড়া হৈ গৈছে, হেতাত লাগি ধৰিছে। ফাইনেল লুক আহিবই আৰু এতিয়া। খাইটো বহুতে ভাল লাগে, চানাৰ খুৰমা সকলোৱে ভাল পায়। মই অকণমান শ্বৰ্টকাট কৰিছোঁ, চানা বনোৱা নাই আৰু ডাইৰেক্ট পনীৰৰ পৰা বনাই দিছোঁ। ঘৰত আলহী আহিব বুলি গম পালে আপুনি 5-10 মিনিটত এনেকৈ আৰামছে ৰেডি কৰি ল'ব পাৰিব। এয়া প্ৰায় ৰেডি। দেখিবলৈ কিমান ধুনীয়া হৈছে। মই কৈছিলোঁ নহয়, শ্বেপবোৰ সৰু কৰিলেও কথা নাই, কাৰণ বাহিৰত চেনি লাগিব, তাৰপিছত ডাঙৰ হৈ যাব। এয়া খুৰমা মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি বেলেগ এখন বাচনত ট্ৰান্সফাৰ কৰিম, যাতে ভাল লুক এটা আহে, সেইকাৰণে মই ট্ৰান্সফাৰ কৰি আছোঁ। এয়া প্ৰায় ৰেডি হৈ গ'ল। এয়া জুম কৰি দেখাইছোঁ কিমান ধুনীয়া হৈছে। থেংক ইউ।